এই মুহূৰ্তত বৰডুমচা লাইভৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছো এটা বিশেষ খবৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা ফিলবাৰী পথত এয়া নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিছে। কিমান ভয়ংকৰ ৰূপত এটা দুৰ্ঘটনা সংঘটিত হৈছে। বাহনখনত থকা চালকসহ অন্য আহত লোকসকলৰ কি অৱস্থাৰ সৃষ্টি হৈছে চাওক। ইতিমধ্যে উক্ত স্থানত বহু লোক উপস্থিত থকা দেখা গৈছে আৰু উপস্থিত থকা লোকসকলে আহত লোককেইজনক সহযোগিতা আগবঢ়োৱা দেখা গৈছে। লগতে জানিব পৰা মতে আহত লোকসকলক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। চাৰিচুকীয়া উক্ত দুৰ্ঘটনাত পতিত হোৱা ছটাহাতী বাহনখন কিদৰে দুৰ্ঘটনাত পতিত হ'ল সেয়াহে জানিব পৰা হোৱা নাই যদিও গাড়ীখনত চাহ শ্ৰমিকসকলক কঢ়িয়াই আনি থকা অৱস্থাত উক্ত দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত উপস্থাপন কৰিম ঘটনাৰ সবিশেষ। চাই থাকিব বৰডুমচা লাইভ 24x7।